হেল্ল' গাইছ, আমাৰ উন্নত বিদ্যালয়সকলক স্বাগতম জনাইছোঁ। তো আমাৰ আজি মানে তেজপুৰত যাম। যোৱাকালি বাৰু প্ৰেংক ভিডিঅ'টো চালে চাগে, লাষ্ট ভিডিঅ'ত প্ৰেংক ভিডিঅ' আছিল। তো আজি ভিডিঅ'টো অলপ আৰম্ভ কৰোঁ। গণেশ মন্দিৰ বোলে, এইটো গণেশ মন্দিৰটো। এইটো ৰক্তিমো ওলাইছে বাৰু আজি। আমি এইফালে ধুনীয়াকৈ এইটো গণেশ মন্দিৰ পালোঁ আহি। আমি এতিয়া এইখনতো বহি আছোঁ, খালী আছে পুৱাই না। এইফালে আমি চিটত বহি গ'লোঁ, গাড়ী পুৱাই খালী আছে না। কেনে এইফালে ধুনীয়াকৈ আমি এতিয়া যাম, একদম ট্ৰেইন ষ্টেচনত লগ পাই আছোঁ দেই। তো এইফালে ধুনীয়া কৰি আহি পালোঁ ট্ৰেইন ষ্টেচন। ধুনীয়া কৰি কাটবে গৈছে টিকেট। এইফালে ট্ৰেইন গাড়ী গৈ আছে, দেখাই আছোঁ ৰ'ব ভিতৰত যায় কাৰণে। এইফালে ৰক্তিম আজি ফাৰ্ষ্ট টাইম নেকি? হা, ভয় লাগি আছে নেকি? নৰেন্দ্ৰ মোদী একো ভয় কৰিব লগা নাই। এইফালে ট্ৰেইন আহি আছে বাৰু, আমাৰ ট্ৰেইন পেলাই আহি আছে। এইফালে টিকেট কাটি আছে, সেইফালে ধুনীয়াকৈ টিকেট বনি গ'ল। এইফালে এইটো টিকেট অঁ, এইফালে আমাৰ ট্ৰেইন সেইখন চাগে। এইফালে এইটো ষ্টেচনটো আমি মানে বহি ল'লোঁ। এইটো আমাৰ চিট, এইফালে ৰক্তিম, এইটো পেহী আৰু আমাৰ ওচৰৰ দাদাজনে থবা আহিছে। লাজ কৰে বাৰু, ইউটিউবৰ প্ৰতি ক'লে ইমান ৰাপ নাই, আমাৰতো আছে না। এইফালে টিকেটটো মোবাইলত ঘৰত ৰাখি দিলোঁ। ষ্টেচনটো ফ'কাছ কৰা। তো এইফালে বহুত তো এইদিকে বহি আছে এইটো ৰক্তিম, মনে মনে ভিডিঅ' বনাই আছোঁ তাক। এইফালে পালোঁ আহি ঘূৰি ধুনীয়াকৈ এতিয়া চাহ বাগিচা পাম, তো তাত যাই লগ পাই আছোঁ দেই। এইফালে আমি ধুনীয়াকৈ থিয়া দিছোঁ, অলপ ৰক্তিমো থিয়া দিছে। আমাৰ জাগাটো বাৰু এইটো। তো এইফালে ধুনীয়া কৰি চাহ বাগিচা পালোঁ। এই কি পাইছোঁ হ'লে একো নাপাওঁ দেই। এইফালে ধুনীয়াকৈ চাহ বাগিচা চাই থাকোঁ। পালোঁ আহি ঢেকীয়াজুলি। আৰু 3টামানৰ পাছত 2ঘণ্টামান লাগব। ফ'কাছ কৰা নাই যদি পালোঁ এই ষ্টেচন। তো ইয়াৰ পিছত আছে তো ধুনীয়াকৈ চাহ বাগিচাৰ মাজে মাজে গৈ আছোঁ আৰু। এইফালে ধলাইবিল পালোঁ আহি। এই ধলাইবিল আমি এইখন ট্ৰেইনতে আহিছিলোঁ। তো এইফালে টমটমৰ কাৰণে ৰৈ আছোঁ। আমাৰ এখন গাড়ী আহিছে। এইফালে ৰক্তিম অলপ কেনে লাগছে কৈছোঁ। তই আজি ভিডিঅ'ত একো কৰা নাই, কওঁ কিবা এটা কওঁ। কওঁ কিবা এটা। হা, তোৰ সদায় বেয়া, তই সিদিনা আহোঁতেও বেয়া। তো এইফালে মানে ষ্টুডেণ্ট এতিয়া গাড়ী গ'ল বাৰু, এতিয়া একো নাই এইফালে ট্ৰেইন। তো এইগিলা ট্ৰেইনত বল্ডাৰ ঘূৰি আছে। তো এইফালে আমি ধুনীয়াকৈ টমটম পাই গ'লোঁ আৰু ৰক্তিমে বঢ়িয়াকৈ ধৰি লৈছে। ইয়াৰ সদিনা বেমাৰ আমি কেণ্টিনত আহিছোঁ এইফালে কিবা নিবৰ কাৰণে খাব। তো এইফালে এই ৰক্তিমে অলপ হাতী বুলি ক'লে পগলাটো এই চাওকচোন ক'ত গৈছে, এইটো হাতী গণেশ বাবা। এইফালে ধুনীয়াকৈ কেণ্টিনত অলপ ৰৈ দিছোঁ। তো গাইছ, আজিৰ ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব। জাষ্ট এডিট কৰি দিছোঁ। তো বাই বাই। ঘৰ পালোঁ আহি, চাহ তাহ খাই ৰুটিও খালোঁ। তো এতিয়া দুপৰীয়া ভাতটো খাই অলপ শুই দিম। তো এই ভিডিঅ'টো আজি আপলোডটো নোহোৱাকৈ নাজানো বাৰু। তো বাই বাই।